আজি ৰাতিপুৱাই উঠি প্ৰথমতে গাটো ধুই ল'লোঁ। তাৰপিছত খালোঁ পানী। পানী খাই উঠি খালোঁ এয়া লাল চাহ আৰু লাল চাহৰ লগত আপোনালোকে এনেকৈ বিস্কুট ভিজাই খাই ভাল পায়নে? মই কিন্তু বহুত ভাল পাওঁ। আৰু চাহ তাহ খাই মেলি উঠি মই অকণমান টাইম পঢ়িলোঁ যিহেতু আমাৰ ছেছনেল এক্সাম আহি আছে। সেইবাবে ৰাতিপুৱা অকণমান টাইম ৰিভাইজ কৰি লৈছোঁ। আৰু তাৰপিছত খালোঁ মই ডালিম। পিছে আপোনালোকৰ ফালে গৰম কেনেকুৱা? ইয়াত কিন্তু গৰমক মানিছোঁ দেই। দুপৰীয়া টাইমত মই গ'লোঁ দোকানলৈ দৈ আনিবলৈ। বহুদিনৰ পৰাই দৈ খাব মন গৈছিল, সেইবাবে গৈ কিনে লৈ আহিলোঁ। আৰু তাৰপিছত মই খালোঁ ভাত। ভাত খাই উঠি মই অকণমান টাইম শুই গৈছিলোঁ আৰু শুই উঠি এতিয়া আমি যাবলৈ ওলাইছোঁ আমাৰ কলেজলৈ, কাৰণ তাত আজি আহিছে ভাস্কৰ অপচুৱেল। আৰু প্ৰগ্ৰেম শেষ হোৱাৰ পিছত আমি ঘৰলৈ বুলি উভতি দিলোঁ।